हेलो বন্ধুসকল নমস্কাৰ। তো বন্ধুসকল কি কেনেকৈ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি চাম যদি আপুনি আপোনাৰ মাটিৰ জমাবন্দী বা আচিটা আপুনি যদি উলিয়াব খুজিছে তেনেহ'লে আপুনি কেনেকৈ উলিয়াব পাৰিব। তো সেই বিষয়ে আজি আমি এইটো ভিডিঅ'ত দেখাম বা এইটো আমি উলিয়াম। তো কেনেকৈ এইটো উলিয়াব লাগে কেনে সেইটো চেক কৰিব লাগে। তো সকলো বস্তু আমি ইয়াতে পাই যাম। কেতিয়াবা আমাৰ কি হয় কি আমাৰ মাটিৰ সকলো কিবা পাট্টা মেডি এইবিলাক নাম্বাৰ আমাৰ লাগে বা খাতা নাম্বাৰ আমাৰ এইগিলা লাগে। তো এইগিলা আমি উলিয়াব নোৱাৰোঁ। তো আমি অনলাইনতে এতিয়া উলিয়াব পাৰিম। তো কেনেকৈ উলিয়াব লাগে সেইটোৰ বিষয়ে আমি জানিম। তো বন্ধুসকল আপুনি আমাৰ চেনেলত যদি নতুনকৈ আপুনি আহিছে তেনেহ'লে আপুনি প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰপিছত কাষত থকা বেল আইকনটো অলপ ক্লিক কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৰিব আপুনি আপোনাৰ মোবাইলৰ পৰা ব্ৰাউজাৰ এটা ওপেন কৰিব। মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিছোঁ। তো ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আপোনাৰ এনেকুৱা আহি যাব। তো অহাৰ পিছত ইয়াতে আপুনি সাৰ্চ কৰি দিব ৰেভিনিউ আসাম। তো ইয়াতে আপুনি সাৰ্চ কৰি দিব ৰেভিনিউ আসাম বুলি ইয়াতে টাইপ কৰি আপুনি ইয়াতে বা সাৰ্চ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে প্ৰথমতে পাই যাব ILRMS। তো এইটো আপুনি পাই যাব। ইয়াতে আপুনি এটা ক্লিক কৰি দিব। ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ ওপেন হৈ যাব। আপুনি ইয়াতে কি কৰিব, আপুনি এইটো ডেস্কটপ সাইটত আপুনি ইয়াতে ক্লিক কৰি দিব। চাওক ইয়াতে ডেস্কটপ সাইটত ইয়াতে ৰাইট সাইড আহি গৈছে। তো এনেকুৱা আপুনি ডেস্কটপ সাইটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহি যাব। তো এনেকুৱা অহাৰ পিছত আপুনি কি কৰিব, আপুনি ইয়াতে চাব পাৰিব ল্যান্ড ৰেকৰ্ডছ। তো ইয়াতে আপুনি চাব পাৰিছে ল্যান্ড ৰেকৰ্ডছ। আপুনি জাষ্ট ইয়াতে ক্লিক কৰি দিব, প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি চাব পাৰিব আপোনাৰ এইটো লেফ্ট সাইডত ইয়াতে আপোনাৰ ডিস্ট্ৰিক্ট দিয়া আছে, জিলা দিয়া আছে। তো ইয়াৰ পৰা আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয়, আপোনাৰ যিটো জিলা হয়, সেইটো জিলা আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ আহি যাব চক্ৰ বা সাৰ্কেল। ইয়াতে আপোনাৰ আহি যাব। ইয়াৰ পৰা আপুনি আপোনাৰ যিটো চক্ৰ সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছে আপুনি ইয়াতে গাঁও পাই যাব। গাঁও বা চহৰ আপোনাৰ যি হয়, হাজবা যি আছে। তো ইয়াতে আপুনি পাই যাব হাজবা টাউন, গাঁও, চহৰ যি আছে আপুনি পাই যাব। ইয়াৰ পৰা আপুনি আপোনাৰ যিটো গাঁও বা চহৰ হয় আপুনি ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব। তো জাষ্ট আপুনি কি কৰিব, আপুনি ইয়াৰ পৰা এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি পাই যাব সাৰ্চ বাই দাগ নাম্বাৰ, সাৰ্চ বাই পাট্টা নাম্বাৰ। কিন্তু যদি আপোনাৰ দাগ নাম্বাৰ বা পাট্টা নাম্বাৰ আপোনাৰ মনত নাই তেনেহ'লে আপুনি কি কৰিব, সাৰ্চ বাই পাট্টাদাৰ নাম্বাৰ, এইটো নাম। তো ইয়াতে আপুনি সিলেক্ট কৰি দিব এইটো অপশ্যনত, লাষ্টৰ যিটো অপশ্যন আছে। তো শেষৰ এইটো অপশ্যনত আপুনি জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা আহি যাব। অহাৰ পিছত আপুনি ইয়াতে কি কৰিব, ইয়াতে আপুনি সিলেক্ট কৰিব। ইয়াতে যিটো আপুনি চাইছে এণ্টাৰ পাট্টাদাৰ নেমটো ইয়াতে আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছে আপুনি জাষ্ট ইয়াৰ পৰা এনেকুৱা আপুনি লিখি ল'ব এনেকুৱাকৈ। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি পাই যাব এটাকৈ তলত ইয়াতে নাম্বাৰ আপুনি পাই যাব, নাম পাই যাব। ইয়াতে মই লিখি আছোঁ, মই দিলোঁ ইয়াতে। দিয়াৰ পিছত এনেকুৱা পাই যাব আপুনি, ইয়াতে আপুনি পাই যাব। তো এইটো আপুনি এনেকুৱাকৈ পাই যাব। পাহাৰ পিছত আপুনি ইয়াতে ক্যাপচাৰটো বহুৱাই দিব। ইয়াৰ পৰা আপুনি যি ক্যাপচাৰ আপুনি ইয়াতে দেখুৱাই দিব, সেই ক্যাপচাৰটো আপুনি ইয়াতে ভালদৰে চাই আপুনি ইয়াতে জাষ্ট ভালকৈ বহুৱাই দি ইয়াতে আপুনি সাৰ্চ বাটনত ক্লিক কৰি দিব। সাৰ্চ বাটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব পাট্টা নাম্বাৰ, খেৰাজ মেহদি পট্টা, বাজানী মৌজা পৰগনা, পাট্টাদাৰৰ নাম ইয়াতে আহি যাব, পিতাৰ নাম আহি যাব। ইয়াতে আপুনি এইটো সিলেক্ট কৰি ইয়াতে আপুনি সি জমাবন্দীত ক্লিক কৰি দিব। সেই জমাবন্দীত ক্লিক কৰি দিয়াৰ পিছে আপুনি ইয়াতে সকলো পাই যাব। ইয়াৰ নাম এইটো যিটো পাট্টা নাম্বাৰ আছে, পাট্টা নাম্বাৰ বা এইটো আপোনাৰ এইটো পাট্টা নাম্বাৰ 104 পাট্টা নাম্বাৰত কিমানজন মানুহৰ নাম আছে আপুনি ইয়াতে টোটাল পাই যাব। ইয়াতে খাতা নাম্বাৰ পাই যাব, সব ইয়াতে আপুনি পাই যাব। ইয়াতে লাষ্ট টাইম আপুনি কি বুলি দিছে, কাৰ নাম আপুনি ইয়াতে উঠাইছে সেইটোকে আপুনি ইয়াতে চাব পাৰিব। ইয়াতে আপুনি চাব পাৰিছে চক্ৰ বিষয়াৰ ইয়াতে তাৰিখ পাইছে, তাৰিখৰ নামজাৰি নং, ইয়াতে আপুনি নাম্বাৰ পাই যাব নলবাৰী, ইয়াতে আপুনি পাই গৈছে। তাৰপিছত ইয়াতে চনটো পাই গৈছে। তাৰপিছত MUT আছে, তাৰপৰা হুকুম মৰ্মে ইয়াতে আপুনি পাইছে 550 নম্বৰ দাগৰমাটি উত্তৰাধিকাৰী সূত্ৰে শ্ৰী অলিত তালুকদাৰৰ। ইয়াতে আপুনি চাব পাৰিছে স্থলতে শ্ৰী
অযোগ্য তালুকদাৰ পিতা অলিত তালুকদাৰ ইয়াতে আপুনি পাই গৈছে কেতিয়া এইটো নাম ৰেজিষ্টাৰ কৰা হৈ গৈছে ইয়াতে আপুনি পাব তাৰপিছত ইয়াতে আপুনি তাৰ আগত কোনোবা নামত দিয়া গৈছে ইয়াতে আপুনি চাব পাৰিব ইয়াতে আপুনি নাম পাব আপুনি একদম প্ৰথমৰ পৰা ইয়াতে যেটো লাল কালিৰে এইটো যেটো মাৰি দিছে এইটো মানে ইয়াৰ পৰা উঠাই দিছে বা নাম কাৰেকশ্যন কৰিছে বা কিবা কাৰণে হেতু উঠাই দিছে তো হেতুকে আপোনাক বুজোৱা হৈছে তো ইয়াতে এইটো আপুনি কি কৰি ল'ব এটা আপুনি ডাউনলোড কৰি ল'ব তো এটা আপনি কেনেকৈ ডাউনলোড কৰি ল'ব ডাউনলোড কৰে একদমই ইজি ইয়াতে আপনি 3 ডটৰ যে এইটো অপশন পাইছে এই 3 ডটৰ অপশনত আপনি এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপনি চাব পাৰিছে শেয়ার বটনৰ এটা অপশন আছে আপনার তাতে যদি শেয়ার বটনের যদি অপশন যদি না থাকে তাহলে আপনি তাতে কি পাই যাব তাতে প্রিন্ট বলে পাই যাব তো জাস্ট আপনি এটাত ক্লিক কৰি দিব শেয়ার বা প্রিন্ট তার পিছত ইয়াতে আপনি চাব পাৰিব প্রিন্টৰ অপশন আহি গৈছে ইয়াতে আপনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এই বস্তুটো পিডিএফ মোডত ফরম্যাটত এইটো আহি যাব ইয়াতে আপনি চাব পাৰিছে পিডিএফ ফরম্যাটত আহি গৈছে ইয়াৰ পৰা আপনি জাস্ট ইয়াতে পিডিএফত সেভ মাৰি দিলে ইয়াতে যদি আপনি যদি পিডিএফত সেভ মাৰি দিয়ে বাস আপনার এইটো সেভ হৈ যাব তো এনেকৈ আপনার এইটো ডাউনলোড কৰিব লাগে তো হোপ আপনার ভিডিওটো ভালে লাগিছে যদি ভালে লাগিছে তেনেহলে আপনি আমার চ্যানেলটো কি কেনেকৈ চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিব থ্যাংক ইউ